নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল ডিজিটেল জগতলৈ। আজি আমাৰ ভিডিঅ'টোৰ প্ৰধান উদ্দেশ্য এই যে আমি কেনেদৰে মোবাইলৰ সহায়ত অনলাইন পদ্ধতিৰে কেনেকৈ আমি ভেকচিনৰ বাবে নিজৰ নাম্বাৰটো পঞ্জীয়ন কৰাব পাৰোঁ। চ' আহক আমি সময় নষ্ট নকৰি পোনে পোনে মোবাইলৰ স্ক্ৰীণলৈ যাওঁ। বন্ধুসকল, কৰোণা ভাইৰাছৰ প্ৰতিষেধক অৰ্থাৎ ভেকচিনেশ্যনৰ পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা আপোনাৰ ব্ৰাউজাৰটো খুলি ল'ব। মই মোৰ জিঅ' পেজ ব্ৰাউজাৰটো খুলি লৈছোঁ। ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব এটা ৱেবছাইট cowin.gov.in আৰু চাৰ্চ বটনত টেপ কৰি দিব। চাৰ্চ বটনত টেপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীণ খুলি যাব। ইয়াত আপুনি যদি প্ৰথমবাৰৰ কাৰণে ৰেজিষ্টাৰ কৰিব বিচাৰে, ই এৰ' মাৰ্কটো দেখিছে, ইয়াত গৈ আপোনালোকে টেপ কৰিব। বন্ধুসকল, টেপ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খুলি যাব। ইয়াত আপোনাৰ লিখা আছে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। আপুনি যিটো নাম্বাৰ দি আপোনাৰ ভেকচিনৰ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়ন কৰাব বিচাৰে, এই নাম্বাৰটো ইয়াত পুট কৰি দিয়ক। মই মোৰ নাম্বাৰ এটা দি দিছোঁ। নাম্বাৰটো হ'ল 7002602258 আৰু গেট OTP যিটো লিখা আছে আপোনাৰ ইয়াত, এই বটনত টেপ কৰি দিয়ক। অলপ সময় ৱেইট কৰিব। ইয়াত আপোনাৰ বন্ধুসকল, মোৰ এটা OTP আহি গৈছে 708165 মই চাই লৈছোঁ এবাৰ। 708165 708165 এই OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাই এণ্ড প্ৰচিডত টেপ কৰক। এয়া দেখিবলৈ পাব। ইয়াত আপোনাৰ লিখা আহিছে ইউ কেন ৰেজিষ্টাৰ 4 মেম্বাৰ্ছ উইথ ওৱান মোবাইল নাম্বাৰ। মানে ইয়াৰ অৰ্থ এই যে আপুনি এটা মোবাইল নাম্বাৰৰ জৰিয়তে 4জন মানুহৰ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়ন প্ৰক্ৰিয়া কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো চাই যদি উপকৃত হ'লোঁ বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আপোনালোকলৈ আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ।